ঘৰৰ বিশেষ কাম এটা থকাৰ বাবে হঠাতে আমি টালি টোপোলা বান্ধি ঘৰলৈ যাবলৈ বুলি ওলালো। এইখন পিলপিলি ষ্টেচনলৈকে যাব আৰু এইফালে মানুহজনী কিবা কৰি গৈছে। ঘৰ আহি পালোহি আৰু এতিয়া আমি যাবলৈ ওলাইছো এফালে। গাইস ৰেডি ওলাই গৈছো এতিয়া আমি। মানে মাতাশ্ৰী ওলাইছে। এফালে পুৰা গাড়ী চাৰি পুৰা ৰেডি কৰা হৈ গৈছে। এইটা ভয় ন পাপাই এফালে গেটখন মাৰি দিছে, নহ'লে চুৰটো মাৰিব পাৰেতো। এফালে লৈ লৈছোঁ পানী বটল, কাৰণ ৰাস্তাত পানী খাব মন যাবও পাৰে, সেইকাৰণে এইফালে পানী বটলো লৈ লৈছোঁ, গৰম পানী। মাৰ অলপ গাটো বেয়া লাগে মানে, সেইকাৰণে পানী চানী লৈ লৈছোঁ, যদি কিবা হ'লে আৰু খুৱাই দিব পাৰোঁ গৰম পানী। এইফালে মায়ে গৈ আছে, এইফালে গাড়ীখন ৰখি আছে। এতিয়া আমি যাওঁ ওলাই, মানে গাড়ীখনৰ কিবা কিবি কাম কৰিব লগা আছে, অলপ কামখিনি কৰি আহোঁ আৰু আপোনালোকক দেখাম। আৰু ক'ত যাওঁ আৰু ক'ৰবাত সোমাবও পাৰোঁ, ঠিক নাই। গৈ আছোঁ এতিয়া গাইছ। এয়া ইফালে জেগা নাই ছাৰ, মালিক এইফালে। ঠিক আছে দিয়া, এইফালে আহি থাকোঁতে এটা ল'ৰাই পুৰা স্কুটি উৰাই আহিছিলে, এইফালে এক্সিডেণ্ট হৈছে দেই। এইফালে আহি পাই গ'লোহি আমি বগীবিল দলং। এইয়া এইফালে গান বাজি আছে, কপিৰাইট লাগি যাব। এইফালে গাড়ী চাৰ্ভিচিঙৰ কাৰণে সোমোৱাইছে এইফালে। এয়া বহুত লাষ্টত আছিল, অলপ আগত হৈছে আৰু এইফালে চাৰ্ভিচিং চেণ্টাৰ। আৰু এইফালে আমি আহি আছোঁ মৌ মিঠাই ঘৰ, মানে ৰেষ্টুৰেণ্ট। ভোক লাগিছে, বহুত ভোক লাগিছে, ভাত খাবৰ কাৰণে আমি আহিছোঁ। এয়া পিতাশ্ৰী, এইফালে মাতাশ্ৰী। নিজে মই তো এইফালে আমাৰ ছাৰ আহিলে, আমি থালি অৰ্ডাৰ দিছোঁ আৰু এইফালে মাতাশ্ৰীয়ে হাত ধুব গৈছে। খানা এইফালে খানা আমাৰ আহি গ'ল, থালি এতিয়া চাটনি দিয়া। তো পেট পূজা কৰি মেলি আহি আমি চাৰ্ভিচিং চেণ্টাৰত আহি বহি আমাৰ নিজৰ গাড়ীখন এইফালে চাই আছোঁ। এইখন আমাৰ গাড়ী হয় দেই। গাড়ী চাৰ্ভিচিং কৰা খতম, এতিয়া আমি ঘৰলৈ বুলি ৰাওনা হৈছোঁ। মাৰ গাটো ইমান ভাল নাছিলে বাবে আমি মাক গাড়ীতে বহাই থৈ আমি তিনিওটা জগন্নাথ মন্দিৰত অলপ সেৱা কৰি আহোঁ বুলি গৈ আছোঁ। আৰু পাপাৰ বহুত আশা আছিলে জগন্নাথ মন্দিৰ চোৱাৰ, সেইবাবে আমি গাড়ীখন তাতে ৰখাই মাক থৈ আমি এফালে আমি তিনিওটা আহিছোঁ জগন্নাথ মন্দিৰলৈ বুলি। আৰু আপোনালোকে কোনে কোনে আহিছে জগন্নাথ মন্দিৰলৈ কমেণ্ট কৰি জনাবচোন। আমি আহিছোঁ আৰু, কিন্তু পাপাই মানে চোৱা নাছিল, সেইবাবে এতিয়া পাপাক দেখাবৰ কাৰণে লৈ আহিছোঁ। ভাল পাইছে বোলে বহুত দেই পাপাই।
জগন্নাথ মন্দিৰত আহিলে এনেকুৱা লাগে যেন ক'ৰবাত বাহিৰতে আছোঁ যেন নহয়নে বাৰু আৰু কিন্তু এয়া বাহিৰত নহয় আমাৰ অসমতে আছে ডিব্ৰুগড়তে আছে আপোনালোকে আহিব সকলোৱে যোনে যোনে অহা নাই তেখেতলোকক কৈছোঁ আৰু বহুত ভাল লাগে সেৱা চোৱা কৰি আমি ইয়াৰ ভিতৰলৈ বুলি সোমাই গৈছোঁ আৰু এইফালে পাপাই আৰু মানুহজনে পুৰা পইচা দান কৰি আছে আৰু এইফালে এটা দুখৰ কথা দেই আপোনালোকক দেখাই আছোঁ আজি ভাগ্যখন বেয়া এইফালে দুৱাৰ বন্ধ ৰাখি থৈছে কিয় বা আমাৰ দেৰি হ'ল নেকি জানো কি নাজানো আৰু দেই ৰাস্তা কাষতে এইফালে বগৰী বিকি আছিল আৰু মোৰ বৰ মন গৈছিল বগৰী খাবলৈ এইফালে মাক ক'লোঁ তো মায়ে এইফালে বগৰী লৈ দিলে আৰু পুৰা মকৰা মকৰে মই খাই আহি আছোঁ আৰু মাহঁতেও খাইছে বাৰু দেই ধুনীয়া মিঠা আছিলে তো আজিলৈ ভিডিঅ'টো ইমানতেই শেষ কৰি দিছোঁ আজিলৈ বাই বাই